নমস্কাৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক বিৰুদ্ধাচৰণ কৰি পেলাই মই যিখিনি ছ'চিয়েল প্লেটফৰ্মত কৈ আছোঁ কিছুমান মানুহে মোক ভাবুকি প্ৰদান কৰিব মোৰ বাক স্বাধীনতা আছে আপোনালোক যেনেকৈ অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিব পাৰে ঠিক তেনেকৈ আমিও বিৰুদ্ধাচৰণ কৰি পেলাই অধিকাৰ বিচাৰিব পাৰোঁ অধিকাৰ অক্ষুণ্ণ ৰাখিব পাৰোঁ ইয়াত আপোনালোকে আমাৰ মাজত নোসোমাব আমি আপোনালোকৰ মাজত সোমোৱা নাই আপোনালোকে আমাৰ মাজত সোমাবলৈ অহাৰ কাৰণে আমি প্ৰতিক্ৰিয়া কৰিছোঁ আমি এতিয়া কথাবিলাক কোৱাৰ কাৰণে আপোনালোকৰ গা জ্বলিছে আমি শুনি আছিলোঁ অতদিনৰ পৰা আপোনালোকৰ কথা বতৰা আমি যিমান পাৰোঁ শুনি আছোঁ আমি সহ্যৰ কৈছোঁৱেই আমি সহ্যৰ সীমাৰ বাহিৰত যাওক ডিমাণ্ড কৰক ইয়াত অসমত ডিমাণ্ড কৰি কি অসম চৰকাৰে দিব পাৰিব যাওক দিল্লীত ডিমাণ্ড কৰকগৈ গোটেই জনগোষ্ঠীয় মানুহ লৈ যাওক ডিমাণ্ড কৰিবলৈ তাত পাৱাৰটো দেখাওক এই অসমত যদি আমাৰ জনগোষ্ঠীয় জনজাতিসকলক আমি উলিয়াই আনো আপোনালোকতকৈ আমাৰ বেছি হ'ব এইবোৰ জানেনে আপোনালোকে আমাৰ মানুহে একচুৱেলি নিজৰ অস্তিত্বৰ ওপৰত এনেকৈ ভাবুকি আহিব বুলি ভবা নাই এতিয়াও বহুত মানুহে নাজানে যে নিজৰ অস্তিত্বৰ ওপৰত যে ভাবুকি এটা আহিছে জনা মানুহখিনিহে জানিছে এতিয়া এই ছয় জনগোষ্ঠীয়ে আমাৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে যেনেকৈ উঠি পৰি লাগিছে এই ছয় জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা হৈ গ'ল তাৰপিছত এই বাকী বামুণ গোহাঁই ভোজ কলিতা আৰু হেৰিবিলাক কি বুলি কয় কৈৱৰ্ত নাথ যোগীসকল ক'লৈ গ'ল তেওঁলোকৰ কথা কোনে ভাবিব আমি বৃহত্তৰ অসমীয়া হিচাপে ভাবোঁ তেতিয়াহ'লে সেই সকলেও ST ডিমাণ্ড কৰক তাত আমাৰ আপত্তি নাই যদি সকলো অসমৰ জনগোষ্ঠীকে যদি ST ষ্টেটাছ দি দিয়ে নহয় তাতকৈ আমি ট্ৰাইবেলসকলৰ মানে ট্ৰাইবেলসকল তাতকৈ বেছি সুখী হ'ম আমি ছয় জনগোষ্ঠীকে কিয় সকলোকে দিয়ক মইতো কৈছোঁৱেই বামুণসকলেও ST হৈ যাওক কওক তেতিয়া বৈষম্যবিলাক নাথাকিব তেতিয়া সেই জুবিন দাই গঢ়ি থৈ যোৱা অসমখন আমি পাম আমি ট্ৰাইবেলবিলাকে পাম জুবিন দাই যিটো গঢ়ি থৈ গৈছে আমি সুখী হ'ম বেছিকৈ ইয়াত কোনোবাই ভাবুকি প্ৰদান কৰিব কি কথা ক'ব হেৰে অকল সিহঁতৰে মুখ আছে নেকি আমাৰ মুখ নাই ট্ৰাইবেলৰ ওপৰত উঠি পেলাই দপদপনি চলাম বুলি আহে নেকি গতিকে সকলো জনজাতিৰ মানুহক মই আহ্বান জনাইছোঁ উঠি পৰি লাগক যেতিয়া আমাৰ ভাতৰ থালিত কাঢ়ি ল'ব আহিছে তেতিয়া আমি মানে মাত নামাতাকৈ বহি থাকিম বা ইমান ইজি কথা কয় আৰে আমি মাত মতাৰ লগে লগে হুঁচিয়াৰ প্ৰদান কৰে আমি আপোনালোকক হুঁচিয়াৰ প্ৰদান কৰিছোঁ আমাৰ মাজত নোসোমাবৰ কাৰণে আমি আপোনালোকৰ মাজত সোমাবলৈ যোৱা নাই সেইটো জানি থ'ব কিন্তু আমি আপোনালোকৰ মাজত সোমাবলৈ যোৱা নাই কিন্তু আমি বিৰোধ কৰিছোঁ আমি বিৰোধ কৰি পেলাই প্ৰতিবাদ কৰিম সেইটো কৈছোঁ আমি আমাৰ মানুহৰ মাজতো জনজাগৰণৰ সৃষ্টি কৰিম আমি মই অসমৰ সকলো জনজাতীয় মানুহকে মই সম্বোধন কৰি কৈছোঁ মোৰ ভাই ককাই ভাই ভনী সকলো জনজাতিসকলে এক হওক আৰু এক হৈ আমি প্ৰতিবাদ মুখৰ হওঁ গোপীনাথ বৰদলৈৰ মুখ্যমন্ত্ৰীত্বত আমাৰ জননেতা ভীমবৰ দেউৰীয়ে অসমখন ST ষ্টেট হওক বুলি ডিমাণ্ড কৰিছিল তেতিয়া এই অসমৰ বৃহত্তৰ অসমীয়া জাতিয়ে বিৰোধ কৰি পেলাই হ'ব নিদিলে এতিয়া আমিও বিৰোধ কৰিম ট্ৰাইবেলসকলৰ মাজত সোমাব নোৱাৰে বুলি তেতিয়া জননেতা ভীমবৰ দেউৰীয়ে কৈছিলে অসমত এনে অৱস্থা আহিব পাৰে এটা সময়ত বুলি তেতিয়া এই বৃহত্তৰ অসমীয়া জাতিটোৱে আমাৰ জনগোষ্ঠীসকলৰ ভাষা সংস্কৃতি শেষ কৰিবৰ কাৰণে তেওঁলোকে লাগি ভাগি গ'ল আৰু গোটেই ট্ৰাইবেলসকলক মানে চাদৰ মেখেলা পিন্ধাই দিলে নিজৰ সংস্কৃতি এৰি পেলাই নিজৰ সংস্কৃতি এৰিবলৈ বাধ্য কৰি চাদৰ মেখেলা পিন্ধাই পেলাই তেওঁলোকে আমাক বাধ্য কৰাইছিল অসমীয়া ভাষাৰ কথা ক'বলৈ বাধ্য কৰাইছিল নিজৰ ভাষা সংস্কৃতি থকাৰ উপৰিও এতিয়া আমাক তেওঁলোকে আকৌ ধ্বংস কৰিম বুলি ভাবিলে আমি কি মানি ল'ম বুলি ভাবে নেকি বৃহত্তৰ অসমীয়া জাতিটোৱে অসমখন বচাব নোৱাৰে এতিয়া আকৌ ST ডিমাণ্ড লাগে বাহ আমাৰ বাক স্বাধীনতা নাই আমি ক'ব নোৱাৰোঁ ভাবুকি প্ৰদান কৰে আমাক এয়া আইনী যুঁজ সংবিধানৰ পৰা আনিব পাৰে আৰু সংবিধানত আমি বিৰোধ প্ৰক্ৰিয়াও কৰিব পাৰোঁ
গতিকে সংবিধানত লিপিবদ্ধ হ'বৰ কাৰণে যাওক অধিকাৰ বিচাৰক আমাৰ আপত্তি কৰা নাই আমি কিন্তু আমি বিৰোধ কৰাত কিন্তু তাত আপত্তি নকৰিব কিন্তু কৈছোঁ আমি বিৰোধ কৰাত কিন্তু আপত্তি নকৰিব ইমান দেখিছেনে তাহাঁতৰ ইমান উৎপাত চাহ এতিয়াই ইমান ইহঁতে ST হৈ যোৱাৰ পিছত চাব ইহঁতে কি কৰিব আমাক লাখুটিতে ইমান ঠেং পালে আছেহে আছে তহঁতৰ ইমান উৎপাত এই 6 জনগোষ্ঠীৰ বাপৰে বাপ ইহঁতৰ বাহাদুৰ চা কথাৰ ধৰণ চা গতিকে সমগ্ৰ জনজাতি ভাই ভনীসকলক মই কৈছোঁ দেই মোৰ চিধা কথা কিন্তু তেজে তেজে বিপ্লৱ হৈ গ'ল মোৰ বডিটোত বিপ্লৱ বুলি ক'লে মই আগুৱাই যাওঁ গতিকে সকলো একত্ৰিত হওক আমাৰ শক্তি প্ৰদৰ্শন কৰিব লাগে আমি কেনেকৈ বিৰোধ কৰিব লাগে আমিও কৰিব লাগে ইমান হেৰি বাপৰে বাপ নকওঁ বুলি ভাবোঁ একচুৱেলি কিন্তু ক'বই লাগিব আমাৰ মানুহে এতিয়া চাওক কিছুমানে অসমীয়া কথা ভালকৈ নাজানে ফুটাই মেলি ক'ব নিজস্ব একোটা দোৱান থকাৰ কাৰণে এই বুলি কি আমি হাত সবিতি বহি আছোঁ দেই ভাইহঁত ইমান ইজি নাভাবিব আমিও এইখন খুলিব পাৰোঁ মোৰ বাক স্বাধীনতা আছে